আজি ৰাতিপুৱা ভাত আৰু আলু পিটিকা অকণমান খাই গ'লোঁ আৰু অফিচলৈ যাতে ভোক নালাগে আৰু সেইকাৰণে আৰু এয়া আজি মই বহুত দিনৰ মূৰত মানে 2 বছৰৰ মূৰত কুৰ্তি পিন্ধিলোঁ আজি অফিচলৈ বুলি ওলালোঁ আৰু কেনেকুৱা লাগে এইখন কিনি থৈ দিছিলোঁ আৰু বজাৰৰ পৰা মাত্ৰ 100 টকাত পিন্ধিবলৈ মন গ'ল সেইকাৰণে পিন্ধি চালোঁ কেনেকুৱা লাগিছে মোক ক'বচোন আপোনালোকে গাইজ আৰু মই অফিচলৈ ওলালোঁ কুৰ্তি পিন্ধি আজি কেনেকুৱা বা লাগে মোক আনকমফৰ্টেবল ফিল হয় আৰু তথাপি পিন্ধি গৈছোঁ আৰু অফিচত মই বহি কেনে এনে আৰু অকণমান টাইম পাছৰ কাৰণে ফ্ৰী সময়ত আৰু ৰীল অকণমান বনাওঁ আৰু বনাইছোঁ মানে ফ্ৰী সময়ত আৰু গাইজ কামৰ সময়ততো মোবাইল নাচাওঁৱে এনে ফ্ৰী সময়ত আৰু এনেকুৱাকৈ ৰীল বনাইছোঁ আৰু ইপিনে ওচৰতে ইজনে পাৰ হৈ গ'ল আৰু কাম কৰাজনে আৰু পুনৰ মই লাঞ্চ টাইমত ঘৰত আহিলোঁ ভাত খাবলৈ ওচৰতে ঘৰ যিহেতু আৰু পটল ভাজি দালি আৰু নেমু টেঙা আজি এয়াই নিৰামিষ আৰু এনেকুৱাকৈ ভাত খালোঁ মায়ে বনাই থৈ দিছে ঘৰৰ ভাত খাই খুব ভাল লাগে আৰু ভাত খাই কেনে মই আৰু পুনৰ গ'লোঁ